উড়ান। নিশ্চিত সুৰভি খেদি দৌৰি ফুৰিছিলোঁ একেলগে, লক্ষ্যস্থান অনিশ্চিত। বুজি নোপোৱা বোজাবোৰ আছিল অদৃশ্য আৰু সম্ভাৱনাহীন। মধ্যবিত্ত আমিবোৰ সম্ভৱতঃ তাৰো অধত। তহঁতবোৰচোন থাকিও নাই মোৰ কাষত অথবা আমাৰ কাষত। যান্ত্ৰিকতাৰ মাধ্যমেৰে পাওঁ কৃত্ৰিম আড্ডা আৰু মুখবোৰ কেতিয়াবা। লক্ষ্যহীন আবেলিবোৰ এতিয়া উৰুঙা নহয়, সেমেকাও নহয়, শুকান গধুৰ আৰু অবিচ্ছেদ্য। পাখি গজিছে, ডেউকা নহয় দায়িত্ব। উড়ান, এয়াই জীৱনৰ প্ৰথম উড়ান।